আপোনালোকে চুমি বৰা ৰিল চিল দি গান চান বনাই দিয়ে, মানুহে চাই ভাল পায়, গান চান দিয়ে, চুমি বৰাৰ ক'ৰবাৰ পৰা কাটিং লগায়। সেই বেচিছত মাইকী মানুহজনী এৰেষ্ট কৰিলে, এৰেষ্ট কৰি ইমান দিন জেলত থাকিলে তাই। আল্টিমেটলি কেছটো 3টা কেছৰ কথাই কৈছোঁ, কোনো মেৰিটে নাই একো। এটা ছোৱালী এটাই নিজৰ কিবা খুলিছে, বিজনেছ খুলিছে, ডেটছ ডিফাৰেণ্ট থিং। বিশাল ফুকনক চিনি পায়, তেখেতৰ বিয়া পাতি দিছে, ডেষ্টিনি ৱেডিং, ডেটছ এ ডিফাৰেণ্ট ইছ্যু অল টুগেডাৰ। ঐ বাপ্পা ঐ, এইটো বৰ ডাঙৰ কুৱেশ্যন কৰিছা তুমি। তোমালোকে কি নিউজ কৰিছিলা? তোমালোকে নিজে ভাবা, তই পলাই গৈছে বুলি তোমালোকে কি নিউজ কৰিছিলা? পলাই আছে, পলাতক, হেৰি তেৰি। শুনা, মিডিয়াৰ কামটো হ'ল, আই এম চৰি টু চে, মিডিয়াৰ কামটো হ'ল টু ৰিপৰ্ট। আপোনালোকেতো তাইক কনভিকশ্যনে কৰি দিলে, এতিয়া ট্ৰায়েলে হোৱা নাই। তাইৰ ক'বাৰ ৰিল চিল বনাই পেলাই আপোনালোকে গান চান বাজনে ছ'চিয়েল মিডিয়াটো পগলা কৰি দিছে মানুহজনীক। আৰু সেইবিলাক নিউজবিলাক চাই কথাটো বুজা নাই। চব ৰাইট থিংকিং পাৰ্চনে মানুহ এটাক ভুল বুলি ভাবে।